শিক্ষামন্ত্ৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, পলাশবাৰী সমষ্টিৰ মাননীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই আজি এই মেম্বাৰ্ছ আৱাৰত তেখেতৰ সমষ্টিটোৰ শৈক্ষিক সমস্যাসমূহ দাঙি ধৰিছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। সদনক তেখেতৰ সমষ্টিৰ এই শৈক্ষিক সমস্যাসমূহ ইয়াতে দাঙি ধৰাৰ কাৰণে। সাধাৰণতে চাবলৈ গ'লে যিখিনি তেখেতৰ বক্তব্য শুনাৰ পাছত আৰু তেখেতে লিখিত ৰূপতো দিছে, সামগ্ৰিকভাৱে চাবলৈ গ'লে এই গোটেই সমস্যাখিনিয়ে আমাৰ অসমৰ অন্যান্য সমষ্টিবিলাকৰ সমস্যাৰ লগত একে, অৰ্থাৎ সামগ্ৰিকভাৱে অসমৰ শৈক্ষিক সমস্যাবিলাক পলাশবাৰীৰ পৰা পৃথক নহয় বা পলাশবাৰী সমষ্টিৰ সমস্যাবিলাক অসমৰ সামগ্ৰিক সমস্যাবিলাকৰ পৰা খুব পৃথক নহয়। প্ৰথমে যদি আমি প্ৰাথমিক শিক্ষা খণ্ডলৈ আহোঁ, তেখেতৰ তাত দুটা সমষ্টি দুটা ব্লক আছে আৰু দুইটা ব্লকত যিখিনি আমাৰ প্ৰাথমিক বিদ্যালয় আছে আৰু যিখিনি লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী বিদ্যালয় আছে, ইয়াত শিক্ষকৰ যিটো সংখ্যা সেইটো যদি আমি পিপিল টিচাৰ ৰেচিঅ'টো উলিয়াওঁ, তেতিয়াহ'লে মোটামুটি আমাৰ পৰ্যাপ্ত পৰিমাণে শিক্ষক আছে। যিখিনি ভেকেঞ্চি আছে, খালী পদ যিখিনি আছে, আমি সকলোৱে অৱগত যে চৰকাৰখনে ইতিমধ্যে ঘোষণা কৰিছে 1 লাখ নিযুক্তি প্ৰদান কৰাৰ কাৰণে, আৰু 1 লাখ নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ যিমানখিনি খালী পদ আছে, সেই খালী পদখিনি আমি পূৰণ কৰাৰ কাৰণে পদক্ষেপ লৈছোঁ। কিন্তু প্ৰকৃতাৰ্থত কথা হ'ল, বহুতৰে হয়তো এনেকুৱা ধাৰণা হ'ব পাৰে যে আচলতে শিক্ষা বিভাগতেই 50,000তকৈ অধিক খালী পদ আছে বা অসমতে 1 লাখ খালী পদ আছে। আচলতে সিমানখিনি আমাৰ খালী পদ নাই, যাৰ কাৰণে চৰকাৰখনে বহুতখিনি প্ৰচেষ্টা চলাব লগা হৈছে যে বহুত পদ সৃষ্টি কৰিব লাগিব, তেতিয়াহ'লেহে আমাৰ 1 লাখটো মিলিবগৈ। এতিয়া পদ সৃষ্টি কৰাৰ ক্ষেত্ৰতো আমি শিক্ষা বিভাগৰ অধীনতো য'ত য'ত পদ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে, সেই পদসমূহ সৃষ্টি কৰাৰ কাৰণে অৰ্থাৎ ক্ৰিয়েট কৰাৰ কাৰণেও আমি পদক্ষেপ লৈছোঁ, যাতে আমি 1 লাখ টাৰ্গেটটো হিচাপ আমি এচিভ কৰিব পাৰোঁ। অৰ্থাৎ 1 লাখ টাৰ্গেটটো এচিভ কৰিবৰ কাৰণে আমি বহুখিনি কষ্ট কৰিব লগা হৈছে। গতিকে আজি মই মাননীয় পলাশবাৰী সমষ্টিৰ বিধায়কক মই এই আশ্বাসটো প্ৰথমে দিব বিচাৰোঁ যে প্ৰাথমিক শিক্ষা খণ্ডত যিখিনি খালী পদ আছে, নিশ্চিতভাৱে আমাৰ এই 1 লাখ টাৰ্গেটৰ ভিতৰত সেইখিনি অন্তৰ্ভুক্ত হ'ব। আৰু খালী পদখিনিৰ উপৰিও তাতে প্ৰয়োজন ভিত্তিক নতুন পদো যদি সৃষ্টি কৰিব লগা আছে, সেই নতুন পদখিনিও আমি সৃষ্টি কৰিম। সংশ্লিষ্ট তাৰ যি খণ্ড শিক্ষা বিষয়া আছে বা জিলা শিক্ষা বিষয়া আছে, তেওঁলোকে যদি এতিয়াই তেওঁলোকৰ সৃষ্টি কৰিবলগীয়া পদৰ তথ্যখিনি দিছপুৰলৈ পঠায়, তে নিশ্চিতভাৱে আমাৰ সেই শিক্ষকৰ সমস্যাটো আমাৰ দূৰ হ'ব। কিন্তু শিক্ষকৰ ক্ষেত্ৰত আৰু এটা কথা আমি দেখিছোঁ যে বহু স্কুলত শিক্ষকসকল থুপ খাই আছে, য'ত আৰু বহু স্কুলত বিশেষকৈ পিছপৰা অঞ্চলবিলাক, সীমান্তৱৰ্তী অঞ্চলবিলাক, আমাৰ পাহাৰীয়া অঞ্চলবিলাক, তাত যিমান পৰিমাণৰ শিক্ষক থাকিব লাগে সিমান পৰিমাণৰ শিক্ষক নাই। অৰ্থাৎ এটা মানে ভাৰসাম্য আমি ৰক্ষা কৰিব পৰা নাই। ক'ৰবাত ছাত্ৰ ছাত্ৰী বেছি আছে, শিক্ষক কম আছে, ক'ৰবাত ছাত্ৰ ছাত্ৰী কম আছে, তাতে আমি শিক্ষক বেছি আছে। আৰু এই কথাটোৰ কাৰণে এটা ৰেচনেলাইজেশ্যন, শিক্ষকসকলৰ বদলীকৰণ আৰু শিক্ষকসকলক য'ত শিক্ষক নাই তাত ছাত্ৰ ছাত্ৰী অনুপাতে বদলীকৰণৰ জৰিয়তে শিক্ষক তাতে প্লেচ কৰা বা শিক্ষকক তাতে দিয়াৰ কাৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি সকলোৱে জানো যে ইয়াৰ আগৰখন বিধানসভাত আগৰ চৰকাৰৰ দিনতে এখন আইন পাছ হৈছিল সেই শিক্ষকৰ বদলীকৰণৰ কাৰণে আৰু এই টিচাৰ পোষ্ট ইয়াৰ ৰেচনেলাইজেশ্যন কৰাৰ কাৰণে। আৰু তেতিয়াই কোৱা হৈছিল যে এই ব্যৱস্থাটো বদলীকৰণটো মেনুৱেলি কৰা নহ'ব। অৰ্থাৎ আমি কিছুমান মানুহে আমাৰ ইচ্ছা অনিচ্ছা অনুযায়ী কাৰোবাৰ ভাল লগা বেয়া লগাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মেনুৱেলি কোনো শিক্ষকৰ বদলীকৰণ নহ'ব। বদলীকৰণৰ কাৰণে আমি এটা
অনলাইন পৰ্টেল মুকলি কৰিম। তাত নিৰ্দিষ্ট চৰ্ত কিছুমান আৰোপ কৰা হৈছে, যি চৰ্তৰ অধীনত যিসকল শিক্ষকে এটা স্থানত 10 বছৰ চাকৰি সম্পূৰ্ণ নকৰালৈকে তেওঁলোকে ট্ৰেন্সফাৰৰ কাৰণে যোগ্য বিবেচিত নহ'ব। কিন্তু তাত এক্সেপশ্যনো থাকিব। আজি আমাৰ বহুসকল আমাৰ মহিলাই তেওঁলোকে দুৰ্গম অঞ্চলত বা অসুবিধাজনক অঞ্চলত তেওঁলোকে চাকৰি কৰি আছে, তেওঁলোকৰো বদলীকৰণৰ প্ৰয়োজনীয়তা থাকে নিৰাপত্তাৰ খাতিৰত, বা বহু লোক আছে তেওঁলোকে বিভিন্ন মানে স্বাস্থ্যজনিত কাৰণত তেওঁলোকৰ বাবে বদলিটো প্ৰয়োজনীয় হৈ উঠিব পাৰে। এই সকলোবিলাক দিশ বিবেচনা কৰিয়ে সেই আইনখন প্ৰণয়ন কৰা হৈছে আৰু সেই আইনখনৰ ভিত্তিত বৰ্তমানে শিক্ষা বিভাগে এই পৰ্টেলটো খুলিবৰ কাৰণে এটা ছফ্টৱেৰ বা এটা প্ৰগ্ৰেম বা এটা হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ছিষ্টেম এটা নিৰ্মীয়মান অৱস্থাত আছে। আমি অহা 1 বা 2 মাহৰ ভিতৰতে এই পৰ্টেলটো খুলি দিবলৈ সক্ষম হ'ম আৰু এই পৰ্টেলটো খুলি দিয়াৰ লগে লগে আমি বদলীকৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিম আৰু লগে লগে আমাৰ কৰ্তৃত্বই যিটো আমি ৰেচনেলাইজেশ্যন কৰিব লাগে, PTR ৰেচিঅ' পিপিল টিচাৰ ৰেচিঅ'টো অনুপাতটো মিলাই পেলাই যাতে আমি বদলীকৰণটো কৰি পেলাই সকলো ছাত্ৰ ছাত্ৰীক যাতে আমি ন্যায় দিব পাৰোঁ, প্ৰত্যেকখন বিদ্যালয়ক যাতে আমি শিক্ষক পৰ্যাপ্ত পৰিমাণে বা প্ৰয়োজন অনুসাৰে আমি দিব পাৰোঁ, তাৰ কাৰণে এই আমাৰ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই ক্ষেত্ৰত পলাশবাৰী সমষ্টিটো যিখিনি সমস্যা আছে বা যিখিনি ইমবেলেঞ্চ আছে, সেই ইমবেলেঞ্চখিনি আমি দূৰ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ লগত আৰু এটা আনুষংগিক কথা, যিটো আন্তঃগাঁথনিৰ কথা উল্লেখ কৰিছে। আমি সকলোৱে জানো যে আমাৰ আন্তঃগাঁথনি শৈক্ষিক খণ্ডত বিভিন্ন বিশেষকৈ প্ৰাথমিক খণ্ডত আন্তঃগাঁথনিত আমি বহুখিনি দুৰ্বল হৈ আছোঁ। আৰু যোৱাবাৰ যেতিয়া গুণোৎসৱ অনুষ্ঠিত হ'ল, গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পাছতে আমি এটা পদক্ষেপ লৈছিলোঁ, যিটো পদক্ষেপৰ জৰিয়তে সেই গুণোৎসৱৰ যি ৰিপৰ্ট কাৰ্ড আছিল, ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত আমি শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি বিশেষকৈ শ্ৰেণীকোঠা, পাৰ্টিশ্যন ৱাল আৰু ইলেক্ট্ৰিফিকেশ্যন এইখিনিৰ উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি তেতিয়াই 980 কোটি টকাৰ এক পৰিকল্পনা প্ৰস্তুত কৰি কাম আৰম্ভ কৰা হ'ল। সেই 980 কোটি টকাৰ এটা অংশ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু SMCৰ জৰিয়তে আমি সেই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম কৰিছোঁ। ইয়াৰ লগে লগে বাকী থকা পইচা আমি এইকেইটা দিনত এই চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত আমাৰ শিক্ষা বিভাগে খুব খৰতকীয়াভাৱে বাকী থকা যিখিনি আমাৰ ধন আছিল, সেই ধনখিনিও মুকলি কৰি দিয়াৰ কাৰণে পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। ইতিমধ্যে ভোটত একাউণ্টৰ বাজেটৰ সময়ত যিখিনি পইচা পাইছিলোঁ, আৰু মই আশা ৰাখিছোঁ এইবাৰ বিত্তমন্ত্ৰীয়ে এই সমস্যাটোৰ প্ৰতি চকু ৰাখি বিশেষভাৱে বাজেট আবণ্টন কৰিব আৰু কৰাৰ লগে লগে আমি আমাৰ 2018 চনৰ গুণোৎসৱৰ ভিত্তিত আমি যিখিনি শিক্ষানুষ্ঠান LP ME স্কুল চিনাক্ত কৰিছিলোঁ, য'ত আন্তঃগাঁথনি উন্নয়নৰ প্ৰয়োজনীয়তা আছে, সেইখিনি আমি এড্ৰেছ কৰিবৰ কাৰণে সক্ষম হ'ম। কিন্তু ইয়াৰ লগে লগে আৰু এটা কথা আমি সকলোৱে জানো যে শিক্ষানুষ্ঠানটো এনেকুৱা এটা অনুষ্ঠান যিটো সম্পূৰ্ণৰূপে শিক্ষা বিভাগৰ অধীনতেই যে ইয়াৰ সমস্ত দায়িত্ব থাকে এনেকুৱা নহয়। আমাৰ পঞ্চায়তী ৰাজ যিবিলাক ইনষ্টিটিউশ্যন আছে, গাঁও পঞ্চায়তসমূহেও বিভিন্ন স্কুলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কাম কৰি আহিছে। তাৰ কাৰণে মই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক মই ধন্যবাদ জনাইছোঁ। আমাৰ বিধায়কসকলে TND ডিপাৰ্টমেণ্টৰ অধীনত আমি যি বিধায়ক পুঁজি পাওঁ, বিধায়ক পুঁজিৰ অধীনতো আমি এই প্ৰাথমিক খণ্ডৰ বা শিক্ষানুষ্ঠানসমূহৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছোঁ। আনকি আনটাইড ফাণ্ডৰ অধীনতো আমি এই বিদ্যালয়ৰ শিক্ষানুষ্ঠানবিলাকৰ উন্নয়নৰ কাৰণে কাম কৰি আহিছোঁ। গতিকে মই বিধায়কসকলকো তাৰ বাবে ধন্যবাদ জনাইছোঁ। মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাইছোঁ আনটাইড ফাণ্ডৰ পৰাও শিক্ষানুষ্ঠানসমূহলৈ পুঁজি আবণ্টন দিয়াৰ কাৰণে। ইয়াৰ লগতে মোৰ মাইনৰিটি উন্নয়ন যি বিভাগ আছে, মাইনৰিটি উন্নয়ন বিভাগৰ তৰফৰ পৰাও শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হয়। মই নিজে দায়িত্বত থকা ভৈয়াম আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ অধীনতো এই শিক্ষানুষ্ঠানবিলাকৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হয়। অৰ্থাৎ শিক্ষা বিভাগৰ উপৰিও বিভিন্ন বিভাগে
শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কাম কৰি আছে। আজি পলাশবাৰী সমষ্টিত এটা অংশ বৃহৎ অংশ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ভিতৰত পৰে, যিখিনি দক্ষিণ অঞ্চল মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল, সেই অঞ্চলবিলাকত শিক্ষা যথেষ্ট পৰিমাণে পিছ পৰি আছে। মই কিছুদিন আগত মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়লৈ গৈছিলোঁ আৰু তাত তেওঁলোকৰ পৰিষদখনক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এই সীমান্তৱৰ্তী অঞ্চলৰ শিক্ষানুষ্ঠান বিশেষকৈ প্ৰাথমিক যিখিনি শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানখিনিৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে বিশেষ আঁচনি গ্ৰহণ কৰে। কিন্তু এইটো কৰিবলৈ যাওঁতে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, মাইনৰিটি ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, TND ডিপাৰ্টমেণ্ট, WPTBC ডিপাৰ্টমেণ্ট, এই বাকী যিবিলাক ডিপাৰ্টমেণ্টে শিক্ষা খণ্ডত পুঁজি বিনিয়োগ কৰে তেওঁলোকলৈ আজি কিছুদিন আগত আমাৰ বিভাগৰ তৰফৰ পৰা এখন চিঠি দিছোঁ। সেই চিঠিখনত দুটা কথা আমি উল্লেখ কৰিছোঁ। এটা হ'ল যে কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ ভেঞ্চাৰ স্কুলবিলাকত পুঁজি আবণ্টন দিলে আমাৰ পৰিকল্পনা কৰাত কাম কৰাত বিভাগটোৰ কাৰণে অসুবিধা হৈ যায়। এনৰোলমেণ্ট শিক্ষা বিভাগৰ আমাৰ যিখিনি নীতি নিয়ম আছে, আমি এনৰোলমেণ্টটো নোচোৱাকৈ ছাত্ৰ ছাত্ৰী কিমান আছে এই কথাটো নোচোৱাকৈ বা বদূৰ ভৱিষ্যতে সেই স্কুলখনৰ ভৱিষ্যতটো কি হ'ব সেইটো নোচোৱাকৈ যাতে পঞ্চায়তবিলাকে বিদ্যালয় এখনলৈ অনুদান যাতে নিদিয়ে। তো এই অন্যান্য শিক্ষা বিভাগৰ উপৰি বাকী বিভাগসমূহে যেতিয়া বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনা কৰে বা আঁচনি লয় তেওঁলোকক মই অনুৰোধ জনাইছোঁ তেওঁলোকে শিক্ষা বিভাগৰ পৰা এখন NOC নো অবজেকশ্যন চাৰ্টিফিকেট তেওঁলোকে লৈ ল'লে আমাৰ পৰিকল্পনা মতে আমি কাম কৰাৰ কাৰণে আমাৰ সুবিধা হয়। ইয়াৰ লগত আপোনালোক সকলোৱে অৱগত যে 2016 চনত শিক্ষা ক্ষেত্ৰ নামৰ এখন আঁচনি আমি গ্ৰহণ কৰিছিলোঁ, য'ত একেটা কেম্পাছৰ ভিতৰতে থকা LP, ME, হাইস্কুল ইত্যাদি স্কুলবিলাকক আমি এখন বিদ্যালয়লৈ আমি এমালগেমেশ্যন কৰিছিলোঁ। প্ৰায় 6000 স্কুল এই এমালগেমেশ্যন বা মাৰ্জাৰ প্ৰক্ৰিয়াৰ দ্বাৰা একত্ৰীকৰণ কৰা হ'ল। আমাৰ ৰাইট টু এডুকেশ্যন আইনে কৈছে যে প্ৰতি 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন LP স্কুল, 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন ME স্কুল, 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন হাইস্কুল থাকিব লাগে। সেই ৰাইট টু এডুকেশ্যন আইনৰ যিটো নীতি আছে সেই নীতিটোকো আমি গ্ৰহণ কৰিছোঁ আৰু গ্ৰহণ কৰি পেলাই আমি এমালগেমেশ্যনৰ উপৰি আমি ওচৰা ওচৰিকৈ থকা 2খন LP স্কুলক বা 2খন ME স্কুলক আমি এখন কৰি পেলাই আমি মাৰ্জ কৰিছোঁ। আৰু এই আঁচনিখন শিক্ষা ক্ষেত্ৰৰ আঁচনিখন এতিয়া আমি পুনৰবাৰ আকৌ এবাৰ যিহেতু আমাৰ এটা প্ৰভিন্সিয়েলাইজেশ্যন হৈ গ'ল, এই প্ৰভিন্সিয়েলাইজেশ্যনৰ জৰিয়তে আমি যিখিনি উপৰঞ্চি শিক্ষক পালোঁ আৰু যিখিনি বিদ্যালয় তাৰ আওতাৰ ভিতৰলৈ আহিল, গতিকে এতিয়া আমি এটা নতুনকৈ পুনৰ এই শিক্ষা ক্ষেত্ৰৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। ইয়াতে প্ৰসংগক্ৰমে মই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ যে কঠালগুৰি LP স্কুল আৰু আমগুৰি LP স্কুল ওচৰা ওচৰিকৈ থকা 2খন LP স্কুল। এতিয়া কঠালগুৰিত আন্তঃগাঁথনি ভাল, কঠালগুৰিত এনৰোলমেণ্টো ভাল, এতেকে আমগুৰি LP স্কুলখন কঠালগুৰিৰ লগত চামিল হ'ব। এইটোৱে শিক্ষা বিভাগৰ পৰিকল্পনা। কিন্তু আমগুৰি LP স্কুলখনৰ আন্তঃগাঁথনি বেয়া, আমগুৰি স্কুলখনত এনৰোলমেণ্ট নাই বুলি তাতে পঞ্চায়তে তাত টকা 5 লাখ বিনিয়োগ কৰি দিছে। কিন্তু আমি এতিয়া সিদ্ধান্ত ল'ম যে আমি আমগুৰি স্কুলখন নাৰাখোঁ, আমগুৰি স্কুলখন কঠালগুৰিৰ লগত আমি একত্ৰীকৰণ কৰিম, পঞ্চায়তৰ পইচাকেইটা অথলে যাব। বা তাত যদি বিধায়কজনেও যদি তাত 5 লাখ টকা দি দিয়ে তেওঁৰ পুঁজিকেইটাও অথলে যাব, কাৰণ সেই স্কুলখন নাথাকে। আমাৰ শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত স্কুল দুইখনৰ একত্ৰীকৰণ হ'ব। যিহেতু কঠালগুৰি আন্তঃগাঁথনি ভাল, যিহেতু কঠালগুৰিত এনৰোলমেণ্ট বেছি আছে, এতেকে আমগুৰিৰ স্কুলখন কঠালগুৰিৰ লগত একত্ৰীকৰণ কৰা হ'ব, কিন্তু আমগুৰিত কৰা বিনিয়োগটো এতিয়া আমাৰ অথলে যাব। এতেকে আমি শিক্ষা বিভাগৰ পৰা এটা NOC আমি ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই একত্ৰীকৰণ প্ৰক্ৰিয়াটোত আৰু এটা কথা আছে, যিহেতু মাননীয় বিধায়কগৰাকীয়ে ইয়াতে এটা প্ৰসংগ উত্থাপন কৰিছে যে হাইস্কুলসমূহৰ আপগ্ৰেডেশ্যন, হায়াৰ ছেকেণ্ডেৰী, বহু স্থানত হায়াৰ ছেকেণ্ডেৰী স্কুল নাই,
গতিকে হাইস্কুলখন হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেড কৰিব লাগে। আমাৰ এতিয়াৰ যিটো শৈক্ষিক গাঁথনি হ'ব, সেই শৈক্ষিক গাঁথনি হ'ব প্ৰাথমিক, ছেকেণ্ডেৰী আৰু হায়াৰ এডুকেশ্যন, উচ্চ শিক্ষা। প্ৰাথমিকত LP, ME দুইটাকে আমি সামৰি ল'লোঁ। ছেকেণ্ডেৰীত 9, 10, 11, 12লৈকে আমি ছেকেণ্ডেৰী কৰিম। এতিয়া আমাৰ হাইস্কুলসমূহ অৱধাৰিতভাৱে সকলো হাইস্কুলেই হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে ক্লাছ 12লৈকে তেওঁলোকৰ আপগ্ৰেডেশ্যন হ'ব প্ৰক্ৰিয়ামত। ইয়াত আমাৰ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। কিন্তু যিসমূহ ষ্টেণ্ড এলোন হায়াৰ ছেকেণ্ডেৰী স্কুল বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, ক্লাছ 11, 12, আমাৰ অমিয় কুমাৰ দাস ইনষ্টিটিউট, তেওঁলোকে এই ক্ষেত্ৰত এটা সমীক্ষাও চলাইছিলে। সমীক্ষা চলাই তেওঁলোকে কৈছে যে ক্লাছ 11, 12 ষ্টেণ্ড এলোন হায়াৰ ছেকেণ্ডেৰী স্কুল বা ষ্টেণ্ড এলোন ছিনিয়ৰ ছেকেণ্ডেৰী যিসমূহ স্কুল আছে, তাত যিসকল শিক্ষকতা কৰি আছে তেওঁলোকৰ ছাৰ্ভিচটো আণ্ডাৰ ইউটিলাইজ হৈ আছে। অৰ্থাৎ তেওঁলোকে মাত্ৰ 2টা ক্লাছ কৰে, 2টা 9 আৰু 11 আৰু 12তে তেওঁলোক ক্লাছ কৰে। এতিয়া যেনেকৈ আমি তলৰ পৰা হাইস্কুলবিলাক হায়াৰ ছেকেণ্ডেৰীলৈকে আপগ্ৰেড কৰিম, ঠিক একেধৰণে ওপৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহো আমি নিকটৱৰ্তী ওচৰৰ হাইস্কুলৰ লগত আমি তেওঁলোকক একত্ৰীকৰণ কৰিম। আৰু একত্ৰীকৰণ কৰাৰ পাছত আমাৰ যিসকল পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে হায়াৰ ছেকেণ্ডেৰীত বা ছিনিয়ৰ ছেকেণ্ডেৰী, তেওঁলোকৰ ছাৰ্ভিচটো আমি ক্লাছ 9 আৰু 10তো আমি পাবলৈ সক্ষম হ'ম। এতেকে স্কুলসমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে শিক্ষা বিভাগৰ পৰা উপৰিও বাকী যিসমূহ বিভাগে ইয়াত বিভিন্ন ধৰণে আঁচনি গ্ৰহণ কৰি আছে, সেই বিভাগসমূহে শিক্ষা বিভাগৰ লগত এটা সমন্বয় ৰক্ষা কৰিব লাগিব। শিক্ষা বিভাগৰ পৰা এটা NOC তেওঁলোকে গ্ৰহণ কৰিব লাগিব, যাতে আমাৰ যিখন শিক্ষা ক্ষেত্ৰ যিখন আঁচনি আছে, সেই শিক্ষা ক্ষেত্ৰ আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি সফলতা লাভ কৰোঁ। এই সফলতা লাভ কৰিব নোৱাৰিলে আমাৰ যিমান সংখ্যক স্কুল আছে, এই গোটেইখিনি স্কুল এটা সুন্দৰ ব্যৱস্থাপনাৰ মাজলৈ আমি আনিবৰ কাৰণে আমি সক্ষম নহ'ম। ইয়াত সকলোৰে মই সহায় সহযোগিতা বিচাৰিছোঁ আৰু মই বিধায়কসকলক অনুৰোধ জনাম, বিধায়কসকলক মই প্ৰত্যেককে শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ যিটো আমাৰ পৰিকল্পনা আছে, এই পৰিকল্পনাটো আপোনালোকক মই জনাম। কিছু সংশোধনী সৰু সুৰা 2-এটা সংশোধনী আমি কৰি আছোঁ আৰু ইতিমধ্যে আমি তথ্যও বিচাৰিছোঁ। এই ক্ষেত্ৰত সম্পূৰ্ণ সহায় সহযোগিতা বিধায়কসকলে যাতে আগবঢ়ায়, সম্পূৰ্ণ সততা নিষ্ঠাৰ কাৰণে কোনো বিষয়া কৰ্মচাৰীৰ এটা ভুল তথ্যৰ কাৰণে ভুলভাৱে কোনো একত্ৰীকৰণ যাতে নহয়, একদম শুদ্ধভাৱে ছাত্ৰ ছাত্ৰীৰ যিটো শৈক্ষিক প্ৰয়োজনীয়তা আছে, এটা অঞ্চলক আমি সেৱা আগবঢ়োৱাৰ কাৰণে আমাৰ যিটো প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰিম। মন্ত্ৰী মহোদয়, অলপ সময়টো আমাৰ 3জন মানে বিধায়ক আছে, কিন্তু কেইটামান গুৰুত্বপূৰ্ণ কথা তেখেতে উল্লেখ কৰিছে। সেই গুৰুত্বপূৰ্ণ কথাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কথা মাননীয় বিধায়কজনে উল্লেখ কৰিছে যে তেখেতৰ সমষ্টিৰ বৃহৎ অঞ্চল এটা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত পৰে আৰু এই বৃহৎ অঞ্চলটোত কোনো মহাবিদ্যালয় নাই। তেখেতে উল্লেখ কৰিছে ইয়াত কোনো হায়াৰ ছেকেণ্ডেৰী স্কুলো নাই। অৰ্থাৎ আমাৰ জনজাতীয় অঞ্চলবিলাক শৈক্ষিক ক্ষেত্ৰত যথেষ্ট পিছপৰা, এই কথাটোৱেই তেখেতৰ বক্তব্যৰ মাজেৰে ওলাই আহিছে। শিক্ষা জনজাতীয় অঞ্চলবিলাকত বহুত দেৰিকৈ আৰম্ভ হৈছিল আৰু তাৰ কাৰণে আজি চৰকাৰখনে বিশেষ ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা আছে। মাননীয় অধ্যক্ষ মহোদয়, কেইদিনমান আগত মই এটা তথ্য বিচাৰ কৰিছিলোঁ। আমি চৰকাৰখনে ইতিমধ্যে সকলোৱে জানে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সুন্দৰ আঁচনি গ্ৰহণ কৰিছে, য'ত প্ৰত্যেকজন বিধায়কক এখন বিধায়কৰ আদৰ্শ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুল নিৰ্বাচন কৰিবলৈ অনুৰোধ জনাইছে, য'ত বিভিন্ন উৎসৰ পৰা পুঁজিৰ বিনিয়োগ কৰি সেই স্কুলখনক যাতে এখন আদৰ্শ মহাবিদ্যালয় হিচাপে গঢ়ি তুলিব পাৰি। বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক স্কুলৰ তালিকা দিয়াৰ লগে লগে সেই স্কুলখনৰ কাৰণে 10 লাখ টকা আনটাইড ফাণ্ডৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে দিব। আমি শিক্ষা বিভাগৰ তৰফৰ পৰা সেইখন স্কুলক কি দিব পাৰোঁ আমি চেষ্টা কৰিম। বিধায়কগৰাকীয়েও তেখেতৰ বিধায়ক পুঁজিৰ পৰা নিশ্চিতভাৱে আমি আহ্বান জনাম তেওঁ স্কুলখনলৈ অনুদান আগবঢ়াব লাগে। আমি অন্যান্য বিভাগসমূহকো অনুৰোধ জনাম,
আৰু আনকি PSU বিলাককো তেওঁলোকৰ CSR ফাণ্ডৰ পৰা সেই বিধায়কৰ আদৰ্শ স্কুলখন এখন আদৰ্শ স্কুল হিচাপে গঢ়ি তোলাৰ কাৰণে অনুদান আগবঢ়াবলৈ আমি অনুৰোধ জনাম। অনুৰূপভাৱে আমি শিক্ষা বিভাগেও আমি যুগুতাই আছো যে আমাৰ যিসমূহ ঐতিহ্যমণ্ডিত গৰিমামণ্ডিত যিসমূহ বিদ্যালয় আছিল, আজি শতবৰ্ষ পাৰ কৰিছে, 150 বছৰ পাৰ কৰিছে, সেই বিদ্যালয়সমূহত এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰি সেই বিদ্যালয়সমূহৰ পূৰ্বৰ ঐতিহ্য গৰিমা আমি যাতে ঘূৰাই আনিব পাৰোঁ তাৰ কাৰণে আমি নিশ্চিতভাৱে পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছোঁ। আৰু তাৰ কাৰণে যেতিয়া পৰিসংখ্যা মই সংগ্ৰহ কৰিছিলোঁ যে 100 বছৰ আগত অসমৰ কোন কোন জিলাত কিমানখন স্কুল আছিল, পৰিসংখ্যা যেতিয়া আহিল, পৰিসংখ্যা অহাৰ পাছত প্ৰায় 500ৰ অধিক স্কুল এনেকুৱা আহিল যিবিলাক 100 বছৰ আগতে প্ৰতিষ্ঠা হৈছিল। কিন্তু পৰিসংখ্যাটোত এটা তথ্যত মোৰ চকুটোত থমকি ৰল। এই পৰিসংখ্যাটো কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাছাও, ধেমাজি আৰু মৰিগাঁও জিলাৰ ক্ষেত্ৰত এই পৰিসংখ্যাটো শূন্য। অৰ্থাৎ 100 বছৰ আগত এই জনজাতীয় অঞ্চলবিলাকত কলেজৰ কথা বাদ দিয়ক, হাইস্কুল এখনো এই জিলাবিলাকত নাছিল। বহুত পুৰণিভাৱে বহুত পিছতীয়াকৈ এই শৈক্ষিক ব্যৱস্থাবিলাক আৰম্ভ হৈছে। গতিকে নিশ্চিতভাৱে আজি আমাৰ চৰকাৰখনে বিশেষ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে যে সংখ্যালঘু প্ৰধান অঞ্চলবিলাকত শিক্ষা পিছ পৰি আছে, বিশেষকৈ স্ত্ৰী শিক্ষা পিছ পৰি আছে। তাৰ কাৰণে সংখ্যালঘু প্ৰধান অঞ্চলবিলাকত মহিলা মহাবিদ্যালয় আমি স্থাপন কৰিছোঁ। লগে লগে মডেল ডিগ্ৰী কলেজ স্থাপন কৰাৰ পৰিকল্পনা হাতত লৈছে। আৰু মডেল ডিগ্ৰী কলেজ বহুতে কয় যে এইটো আপোনালোকে ৰুচাৰ পইচা দিহে কৰি আছে, নহয় তথ্যটো। ৰুচাৰ ৰাষ্ট্ৰীয় উচ্চ শিক্ষা অভিযানৰ অধীনত মডেল ডিগ্ৰী কলেজ প্ৰতিষ্ঠা কৰা হৈছে, কথাটো সঁচা। কিন্তু সমান্তৰালভাৱে অসমৰ আমাৰ নিজা পুঁজিৰ দ্বাৰাও SOPDৰ অধীনতো আমি মডেল কলেজ নিৰ্মাণ কৰিছোঁ। আৰু আজি এই যি পিছপৰা অঞ্চলবিলাক, অৱহেলিত অঞ্চলবিলাক য'ত মহাবিদ্যালয়ে নাই, তাত নিশ্চিতভাৱে অসম চৰকাৰৰ এই যি পদক্ষেপ আছে, এই পদক্ষেপৰ জৰিয়তে এই অঞ্চলবিলাকৰ যিটো বঞ্চনা আছে, এই বঞ্চনা দূৰ কৰাৰ কাৰণে অনাগত দিনত আমি পদক্ষেপ গ্ৰহণ কৰিম বুলি মই মাননীয় পলাশবাৰী সমষ্টিৰ বিধায়কগৰাকীক মই প্ৰতিশ্ৰুতি আগবঢ়াইছোঁ। এই অঞ্চলসমূহত যিখিনি হাইস্কুল আছে, এই হাইস্কুলখিনিক আপগ্ৰেড কৰা আৰু লগে লগে হাইস্কুলখিনিক তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, গুণগত উচ্চ মানদণ্ডৰ শিক্ষক তাতে নিয়োগ কৰাৰ কাৰণে আমি বিশেষ পদক্ষেপ ল'ম বুলি পেলাই মই মাননীয় বিধায়কগৰাকীক মই প্ৰতিশ্ৰুতি আগবঢ়াইছোঁ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদকো মই অনুৰোধ জনাম, বিধায়কগৰাকীয়েও অনুৰোধ জনাব যাতে এই বঞ্চিত এলেকাটো, মেঘালয়ৰ সীমান্তৱৰ্তী যিটো অঞ্চল আছে, এই অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ, শৈক্ষিক ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন কৰাৰ কাৰণে তেখেতসকলেও যাতে পদক্ষেপ আগবঢ়ায়। দক্ষিণ কামৰূপ মহাবিদ্যালয় এখন পলাশবাৰী সমষ্টিৰ গুৰুত্বপূৰ্ণ মহাবিদ্যালয়। বহু ছাত্ৰ ছাত্ৰী আছে, বহু পুৰণি মহাবিদ্যালয়। আৰু এই মহাবিদ্যালয়খনে কিছু সেল্ফ ফাইনেন্স কোৰ্স চলাই আছে। আৰু এই সেল্ফ ফাইনেন্স কোৰ্সবিলাকৰ ক্ষেত্ৰত এতিয়া তেওঁলোকে আমাৰ ওচৰত দাবী কৰিছে বা আবেদন জনাইছে যে তাত এইখিনিক ৰেগুলাৰাইজ কৰিব লাগে, অৰ্থাৎ এক ধৰণৰ প্ৰভিন্সিয়েলাইজ কৰিব লাগে। ইয়াত এক বৃহৎ সমস্যা আছে। আমাৰ ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন মহাবিদ্যালয়ে তেওঁলোকে সেল্ফ ফাইনেন্স কোৰ্স তেওঁলোকে খুলিছে। এতিয়া এই সেল্ফ ফাইনেন্স কোৰ্স যেতিয়া তেওঁলোকে খুলিছে, তাত যিসকল লোকক প্ৰবক্তাই হওক বা নন টিচিং ষ্টাফে হওক, ইয়াৰ কাৰণে আমাৰ বিভাগৰ পৰা, বিত্ত বিভাগৰ পৰা কোনো অনুমোদন তেওঁলোকে লাভ কৰা নাই। অৰ্থাৎ যিসমূহ চাকৰি, এইবিলাক কন্ট্ৰেকচুৱেল চাকৰি। আৰু এই কন্ট্ৰেকচুৱেল চাকৰি বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ে তেওঁলোকে নিজৰ কৰ্তৃত্বৰ ভিতৰত দিছে। কিন্তু এইটো এনেধৰণৰ প্ৰেক্টিছৰ ফলস্বৰূপে সমস্যা এটা মহাবিদ্যালয়খনতে সৃষ্টি হয় যে মহাবিদ্যালয়খনত পঢ়া অন্য ছাত্ৰ ছাত্ৰী, জেনেৰেল ডিগ্ৰী কোৰ্সৰ যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ ফিজটো তেওঁলোকৰ নামভৰ্তি বিনামূলীয়া। তেওঁলোকে বিনামূলীয়া নামভৰ্তিৰ সুযোগ সুবিধাটো পাইছে।
কিন্তু একেখন মহাবিদ্যালয়ৰ কেম্পাছৰ ভিতৰতে পঢ়ি থকা এই সেলফ ফাইনেন্স কোৰ্সৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু তেওঁলোকে বৃহৎ পৰিমাণৰ ফিজ দি পেলাই তেওঁলোকে নামভৰ্তি কৰিব লগা হৈছে আৰু যাৰ ফলস্বৰূপে তাত পৰিৱেশটো বিনষ্ট হৈ গৈছে একেটা কেম্পাছৰ ভিতৰত আৰু যেতিয়া চৰকাৰ এখনক আজি হঠাৎ কোৱা হয় যে আপোনালোকে এই পদখিনি সৃষ্টি কৰি পেলাই সেলফ ফাইনেন্স কোৰ্সটো চৰকাৰৰ অধীনত লৈ ল'ব লাগে চৰকাৰখন তাৰ বাবে প্ৰস্তুত নহয় চৰকাৰৰ বাজেট তাৰ এটা পৰিকল্পনা থাকে মন্ত্ৰী মহোদয় হঠাৎ এনে ধৰণে আমাৰ সেলফ ফাইনেন্স কোৰ্সখিনি মন্ত্ৰী মহোদয় কেইটামান আৰু এই চিধা চিধি যি দিব তেওঁলোকক কৈ দিয়ক মানে আমাৰ নিশ্চিতভাৱে ইয়াত বহুতখিনি জটিলতা আছে গতিকে মই আলোচনা কৰিম আমাৰ বাকী দুইজন আৰু বিধায়ক মহোদয়ৰ লগতো নতুন সদস্য আলোচনা আছে কৰিম মই মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতো আলোচনা কৰিম কিন্তু মোৰ সাধাৰণভাৱে আহ্বান থাকিব যে যদি কোনোবাই নিজে দায়িত্ব লৈ নিজৰ আয়েৰে চলাবৰ কাৰণে সেলফ ফাইনেন্স কোৰ্স খুলিছে আৰু কোনোদিন তেওঁলোক চৰকাৰৰ ওচৰলৈ নাহে তেতিয়াহ'লে আমাৰ আপত্তি নাই কিন্তু চৰকাৰৰ ওচৰলৈ যদি আহিবলগীয়া পৰিকল্পনাই আছে তেনেহ'লে আগতীয়াকৈ চৰকাৰৰ পৰা পাৰ্মিশ্যন লৈ পেলাই অনুমোদন লৈ পোষ্টকেইটা চেংচন কৰাই পেলাই তাৰ পাছত তেওঁলোকে কোৰ্সটো খুলিলে ভাল মই আকৌ কৈছোঁ যে যদি পৰিকল্পনা আছে কাৰোবাৰ যে মই চৰকাৰৰ ওচৰত যাম তেনেহ'লে চৰকাৰৰ অনুমতিটো আগত লওক কিন্তু যদি নিজাববীয়াকৈ যে চৰকাৰৰ ওচৰত মই নাযাওঁৱেই তেতিয়াহ'লে আমাৰ তাত চৰকাৰৰ কোনো ক'বলগীয়া একো নাথাকে তো এই কথাখিনিত মই আপোনালোকক এটা স্পষ্ট কৰি দিলোঁ আৰু নিশ্চিতভাৱে গুৱাহাটীৰ গাতে লাগি থকা পলাশবাৰী বিধানসভা সমষ্টি ই মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলখিনি যথেষ্ট পশ্চাৎপদ সেই পশ্চাৎপদ মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলখিনিৰ উন্নয়নৰ কাৰণে আমি বিশেষভাৱে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইয়াৰ লগে লগে বিজ্ঞান শিক্ষা উন্নয়নৰ কাৰণেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইতিমধ্যে আমি কামৰূপ মহাবিদ্যালয় তথা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়লৈ আমি 1 কোটিকে টকা অসম চৰকাৰৰ তৰফৰ পৰা আমি আগবঢ়াইছোঁ ৰুচা ইউজিচিৰ পৰাও তেওঁলোকে বিভিন্ন শিতানত তেওঁলোকে পুঁজি লাভ কৰি আছে আৰু 2019-20 বিত্তীয় বৰ্ষত আমি DK গাৰ্লছ কলেজৰ ছায়েন্স লেবৰেটৰীৰ কাৰণেও অসম চৰকাৰে 10 লাখ টকাৰ অনুমোদন আগবঢ়াইছে আৰু পলাশবাৰী সমষ্টিক আমি ইয়াৰ শৈক্ষিক সমস্যাখিনি অসমৰ অন্যান্য সমষ্টিৰ শৈক্ষিক সমস্যাৰ লগতে একেলগে সমাধান কৰাৰ কাৰণে আমাৰ ফালৰ পৰা প্ৰচেষ্টা থাকিব এই কথাখিনি তেখেতক মাননীয় সদস্য ডাঙৰীয়াক অৱগত কৰি মই মোৰ বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ শিক্ষা বিভাগ মানে বহুত ডাঙৰ তাৰ কাৰণে উপায় নাই সদস্যৰ কাৰণে হয় সেই জবাববিলাকো কিন্তু আমাৰ সময় যিহেতু কম